হাই গাইজ, পাঠক DTh টেকনিচিয়ান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক বছৰ দ্বাৰা কেনেকৈ এয়াৰটেল DTh টিভিত নতুন চেনেল এড কৰিব পাৰি তাৰ বিষয়ে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম। এয়াৰটেল DTh টিভিত নতুন এটা চেনেল এড কৰিবলৈ হ'লে আপুনি পোনপ্ৰথমে আপোনাৰ মোবাইলৰ বছ এপ্লিকেশ্যনলৈ যাব লাগিব। বছ এপ্লিকেশ্যনটো অন কৰাৰ লগে লগে আপুনি তাত দেখিব যে একাউণ্ট ID, RTN, STB ID, VC ID এনেকৈ অপশ্যন বহুত দেখা পাব। আপুনি ৰেজিষ্টাৰ মোবাইল নম্বৰ ভৰাইটো চেনেল এড কৰিব পাৰিব। মই আজি আপোনালোকক ৰেজিষ্টাৰ মোবাইল নম্বৰ থ্ৰুৱেদি কেনেকৈ চেনেল এড কৰিব পাৰি দেখুৱাম। এই ধৰি লওক আপুনি ৰেজিষ্টাৰ মোবাইল নম্বৰটো মাৰি দিছে। মাৰি দিয়াৰ পিছত দেখিব যে সেই আইডিটো বা ৰেজিষ্টাৰ মোবাইল নম্বৰটো কাৰ নামত আছে কৰিব। কৰাৰ পিছত আপুনি ৰিচাৰ্জ এণ্ড কাষ্টমাৰ ইনফৰমেশ্যন বুলি এটা অপশ্যন পাব, তাত ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে দেখিব যে কাষ্টমাৰজনৰ নাম আৰু তেওঁৰ বেলেঞ্চ আৰু ভেলিডিটি কৰিছে। তাৰপিছত আপুনি অকণমান তললৈ গুচি আহিব, এড বুলি এটা অপশ্যন পাব। এড পোৱাৰ লগে লগে আপুনি ইয়াত দেখিব যে অল কেৰেক্টাৰ যিটো অপশ্যন পাব তাত ক্লিক কৰিব। তাত ক্লিক কৰাৰ পিছত ছাপ'জ আপুনি কি চেনেল এড কৰিব সেইটো বিষয়ে দেখুৱাব। মই ছাপ'জ আপোনাক উদাহৰণস্বৰূপে কাৰ্টুনৰ চেনেল এটা কেনেকৈ এড কৰিব পাৰি দেখাই দিছোঁ। আপুনি এইফালে যোৱাৰ পিছতে ধৰক আপুনি কাৰ্টুন নেটৱৰ্ক চেনেলটো এড কৰিব। কাৰ্টুন নেটৱৰ্কত ক্লিক কৰিব। কাৰ্টুন নেটৱৰ্কত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এটা ৰাইট চিন দি এনেকৈ দেখা পাব। তাত প্ৰচেছ বুলি এটা অপশ্যন পাব, তাত ক্লিক কৰিব। আকৌ পুনৰবাৰ আপুনি প্ৰচেছ কৰিব। আকৌ এবাৰ পুনৰবাৰ প্ৰচেছ কৰিব। প্ৰচেছ কৰাৰ পিছত দেখিব থেংকছ, অৰ্ডাৰ ৰিকুৱেষ্ট হেজ বিন কেপচাৰ্ড ছাকচেছফুলি বুলি হ'ব আৰু আপোনাৰ চেনেলটো টিভিত যিটো চেনেল আপুনি চিলেক্ট কৰিছিলে সেইটো আহি যাব। এনেকৈ আপুনি এটা নতুন চেনেল এড কৰিব পাৰিব। ধন্যবাদ।